হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আমাৰ চেনেল এছামিজ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম জানিছোঁ। আজি আমি জানিম যদি ভোটাৰ আই কাৰ্ড বা ভোটাৰ লিষ্ট এটা হেৰাই যায় তেতিয়াহ'লে কেনেকৈ নতুন ভোটাৰ আই.ড কাৰ্ড বা ভোটাৰ ইনফৰমেশ্যন এটা ডাউনলোড কৰি ল'ব। সব বন্ধুসকল, তাৰ কাৰণে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে চাই থাকিব। এট ফাৰ্ষ্ট আপোনালোকে গুগলটো অ'পেন কৰি ল'ব লাগিব। গুগল অ'পেন কৰি লোৱাৰ পিছত তাত আপোনালোকে NPSV চাৰ্চ কৰিব। ইয়াত মই দেখুৱাই দি আছোঁ। গুগলটো অ'পেন কৰি লৈ আপোনালোকে NVSP চাৰ্চ কৰি ল'ব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে ভোটাৰ ইনফৰমেশ্যন পৰ্টেলটো খুলি যাব। সেই পৰ্টেলটো খুলি যোৱাৰ পিছত আপোনালোকে চাই আছে চাৰ্চ ইউৰ নেম ইন ইলেক্টৰ ৰোল, অৰ্থাৎ আপোনাৰ নামটো চাৰ্চ কৰিব কেনেকৈ, এইটোত অ'পেন কৰি লৈ তাৰপিছত এনেকুৱা ধৰণৰ এটা ডাছবৰ্ড খুলি যাব। তাত আপোনালোকে দুই ধৰণে চাৰ্চ কৰিব পাৰিব। চাৰ্চ বাই ডিটেইলছ, আপোনাৰ নাম ৱাৰ্ড নম্বৰ গোটেইখিনি দি চাৰ্চ কৰিব পাৰিব আৰু EPIC নম্বৰ দি চাৰ্চ কৰিব পাৰিব। চ' EPIC এইটো নম্বৰ দি চাৰ্চ কৰিব। তাৰপিছত আপোনাৰ ষ্টেটটো দিব। তাৰপিছত আপোনাৰ যিটো ভোটাৰ আই.ড কাৰ্ডত নাম্বাৰ আছে এই নাম্বাৰটো দি দিব, লগতে কেপচা কোডখিনি দি চাৰ্চ মাৰিব। চাৰ্চ মৰাৰ পিছত এনেকুৱা ধৰণৰ আপোনাৰ নিজৰ ভোটাৰ আই কাৰ্ডখন আহি যাব। তাৰপিছত ভিউ ডিটেইলছত ক্লিক কৰি ডিটেইলছখিনি অ'পেন কৰি ল'ব। এনেকৈ আকৌ খুলি যাব। ইয়াত আপোনাৰ সম্পূৰ্ণখিনি চাই আছে, গোটেইখিনি আহিব, কোনটো সমষ্টিৰ নাম, তাৰপিছত আদাৰ্ছ নেম, গোটেইখিনি ইয়াত আহিব। তাৰপিছত এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। লগতে ইয়াৰ পৰাই আপোনালোকে যদি আপোনাৰ ভোটাৰ আই.ড কাৰ্ডখন নাম ভুল হৈ আছে বা কিবা ভুল হৈছে তেতিয়াহ'লে এইটো কাৰেকশ্যন কৰিব পাৰিব। ইফালে ফ্ৰম 6 ফ্ৰম 7 এইবিলাক দি আছে, ইয়াৰ পৰা পাব। চ' এইটো যদি প্ৰিণ্ট কৰিব বিচাৰে প্ৰিণ্ট অপশ্যনত ক্লিক কৰিব আৰু প্ৰিণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত এইটো আকৌ ডাউনলোড হ'ব আৰু ডাউনলোড হোৱাৰ পিছত এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব আৰু প্ৰিণ্ট কৰি লোৱাৰ পিছত এইটো আপোনালোকৰ আই কাৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব। চ' এনেকৈ ডাউনলোড হ'ব আৰু ডাউনলোড হোৱাৰ পিছত আপোনালোকে আকৌ এইটো প্ৰিণ্ট কৰি উলিয়াই ল'ব। বন্ধুসকল, এই ছাইটটোত আপোনালোকে গৈ আপোনাৰ যদি ভোটাৰ আই.ড কাৰ্ডত নাম ভুল থাকে বা এড্ৰেছটো ভুল থাকে এইটো শুদ্ধ কৰিব পাৰিব। লগতে যদি নতুন নিউ ভোট তুলি দিব লাগে তেতিয়াহ'লে এই ছাইটটোৰ পৰাই আপোনালোকে তুলি দিব পাৰিব, লগতে সমষ্টি চেঞ্জ কৰিব পাৰিব। চ' বন্ধুসকল, আৰু একেবাৰে তলত গৈ আপোনালোকে তাৰ পৰা আপোনালোকৰ ভোটাৰ লিষ্টখনো ডাউনলোড কৰিব পাৰিব। ইয়াত মই যিটো ৱেবছাইটত একেবাৰে তলত আছিল এইটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে PDF ফাইল, ইলেক্টৰ ৰোল এইবিলাকত ক্লিক কৰি আপোনাৰ নিজৰ ভোটাৰ লিষ্টখন চাব পাৰিব আৰু তাৰ পৰা আপোনালোকে গোটেইখিনি পাব। চ' বন্ধুসকল, আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ।